হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি বহু দিনৰ মূৰত এটি ভিডিঅ' দিব লৈছোঁ। ভিডিঅ'টি কৰি থোৱা দুদিনমান হ'ল। আমি বিহু চাবলৈ গৈছিলোঁ, মমো, মই, দেউতাক আৰু ওচৰতে বিহু আছিল। তাতে অকণমান ভিডিঅ' কৰিছিলোঁ, দেখাওঁ বুলি ভাবিলোঁ। আহকচোন চাওঁ। গাড়ীতে বহিব লাগে দেখিছা, এনেকুৱা দুষ্ট। ক'ত যোৱা? ক' ফুফু বিহু চাবলৈ যাওঁ, কৈ দিয়া আকৌ। আমি বিহু চাবলৈ যাওঁ। ক'ত বিহু চোৱাগে? মানে চাওঁ দেই, মানে চাওঁ দেই। এই ৰ'বা আকৌ, সিহঁতি আহিলে। এই কাপোৰযোৰ আগতে লৈ লওঁ। মুংখন চলাই দিয়া আকৌ, চলাই দিয়া। কেনেকৈ চলাইনো? বিহু চাবলৈ গৈ মই আজি মোৰ একদম চিনাকি মানুহখিনিক লগ পালোঁ। আচলতে এইযোৰা হৈছে ঢোল-বাই ঢুলীয়া হুঁচৰি দল, য'ত মই আগতে নাচিছিলোঁ। প্ৰায় 3 বছৰমান কৰিলোঁ এই বিহুযোৱাৰ লগত। এতিয়া বহুত মিছ কৰোঁ সকলোকে, কিন্তু উপায় নাই। এয়া আমাৰ মমো, মোৰ লগৰে হয়, মামুন বুলি কয়, তাই লৈ আছে। এতিয়াও সকলোকে বহুত মিছ কৰোঁ, আকৌ নাচিব মন যায়। কৃষ্টিয়ে হৈছে একোটা জাতি জনগোষ্ঠীৰ এইটোৱে আছিল ঢোল-বাই ঢুলীয়া বিহু দল, যিটো দলত মই নাচিছিলোঁ বুলি কৈছিলোঁ। বিহু চাওঁতে চাওঁতে ৰাতিয়ে হ'ল। ৰাতিও অলপ বিহু চালোঁ, যিহেতু ওচৰতে আছিল। আৰু ইয়াতে মই কৰা দুযোৰমান কাপোৰ দেখুৱাম। বহুদিন কাপোৰৰ ভিডিঅ' দিবই পৰা নাই, তাকে অকণমান ভিডিঅ' কৰি ৰাখি থৈছিলোঁ। আহকচোন চাওঁ। কেতিয়াবা কেইবাযোৰো অৰ্ডাৰ থাকে, তেতিয়া অলপ দিগদাৰ হয় ভিডিঅ' কৰি থাকিবলৈ। কিনো কৰিম, সদায় কেতিয়াবা একে কাপোৰো কৰিবলগীয়া হয় কেইবাযোৰো, সেইবাবে ইমান ভিডিঅ' নকৰোঁ। আৰু ভিডিঅ' কৰি থাকিবলৈ সময়ো নহয়, যিহেতু অৰ্ডাৰসমূহ সোনকালে শেষ কৰিবলগীয়া হয়। এইটো ডিজাইনৰে 3যোৰ আছিল একেদিনাই। মোৰ লগৰ ছোৱালী এজনীয়ে লৈছিল, 4যোৰ লৈছিল তাই কাপোৰ। তাইকো দি ল'লোঁ কাপোৰকেইযোৰ কৰি। ভিডিঅ'টি শেষলৈ মই দুযোৰমান কাপোৰৰ ফটো দিম, আপোনালোকে কেনেকুৱা লাগিছে ক'বচোন। আৰু যদি ভাল লাগিছে কাৰোবাৰ, তেন্তে মোক কণ্টেক্ট কৰিব পাৰে।
ভিডিঅ'ত দেখুওৱা কাপোৰ গোটেইকেইযোৰ হাতে কৰা হয়। স্ক্ৰীণ পেইণ্টিং কৰা নহ'লে এম্ব্ৰইডাৰী কৰা ৰিবনে কৰাও আছে। কাপোৰকেইযোৰ কেনেকুৱা লাগিছে ক'বচোন।